আসসালামু আলাইকুম ওয়া বাৰাকাতুহ। আছামিজ দিনী তাবলিগ নামৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি এই ভিডিঅ'টোৰ জৰিয়তে নামাজৰ বিষয়ে শিকিম। সেয়েহে কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আৰু যদি কিবা সুধিব লগা থাকে কমেণ্ট কৰি জনাব। আৰু এনে ধৰণৰ ইছলামিক ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। বলকচোন আমি নামাজৰ বিষয়ে জানো। প্ৰথম প্ৰশ্ন হ'ল নামাজ কি? নামাজ হৈছে আৰবী সালাত শব্দৰ ফাৰ্চী প্ৰতিশব্দ। অসমীয়া, বাংলা, উৰ্দু, হিন্দী আদি ভাষাত সালাতৰ পৰিৱৰ্তে নামাজ শব্দটো ইছলামী উপাসনাৰ ক্ষেত্ৰত প্ৰতিভাষা হিচাপে ব্যৱহাৰ কৰা হৈছে। সালাতৰ অৰ্থ হ'ল প্ৰণতি, প্ৰাৰ্থনা, শুভেচ্ছা, সুবাসিস আদি। প্ৰণতি, প্ৰাৰ্থনা আদি অৰ্থত সালাত আল্লাহৰ ক্ষেত্ৰত প্ৰযোজ্য আৰু শুভেচ্ছা, সুবাসিস আদি অৰ্থত সালাত ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ক্ষেত্ৰত প্ৰযোজ্য। আমি যাক নামাজ বুলি কওঁ, পবিত্ৰ কুৰআন আৰু হাদিছত তাকে সালাত বুলি কোৱা হৈছে। উদাহৰণস্বৰূপে আকিমুছ ছলাত, সালাত প্ৰতিষ্ঠা কৰা, ৰাকাতাইন সালাত, 2 ৰাকাত সালাত, হাইয়া আলাছ ছলাহ, সালাত প্ৰতিষ্ঠাৰ বাবে আহা, আছ-ছালাতু আছ-ছালামু ইয়া ৰাছূলুল্লাহ, হে আল্লাহৰ ৰছুল, তোমাৰ প্ৰতি আমাৰ সালাত আৰু সালাম ইত্যাদি। নামাজৰ হুকুম। আল্লাহ তাআলাই সাধাৰণভাৱে সমগ্ৰ মানৱ জাতিক আৰু বিশেষভাৱে মুমিন মুছলমানসকলক নামাজ প্ৰতিষ্ঠা কৰিবলৈ আদেশ দিছে। এই নামাজ দিনত 5 বাৰ। এইটো ফৰজ অৰ্থাৎ বাধ্যতামূলক আদেশ। এই আদেশ লংঘন কৰিব নালাগে। ইয়াক লংঘন কৰাটো কবিৰা গুনাহ, মহাপাপ আৰু অমাৰ্জনীয় এটা অপৰাধ। পবিত্ৰ কুৰআনত আল্লাহ তাআলাই নামাজৰ হুকুম এইদৰে দিছে: নামাজ প্ৰতিষ্ঠা কৰা আৰু আল্লাহক ভয় কৰি চলা, তেৱেঁই সেইজন যাৰ পিনে এদিন সকলোৱে উভতিব লাগিব। নামাজ কিয় পঢ়িব লাগে? নামাজ কিয় পঢ়িব লাগে এই প্ৰশ্নৰ উত্তৰত আমি ইয়াকেই ক'ব পাৰোঁ যে 1 নম্বৰ, নামাজৰ আদেশ স্বয়ং সৃষ্টিকৰ্তা আল্লাহ তাবাৰক তাআলাৰ ফালৰ পৰা আহিছে। আমি সৃষ্টি হিচাপে স্ৰষ্টাৰ আদেশ পালন কৰাটো আমাৰ বাবে এটি অপৰিহাৰ্য কৰ্তব্য। 2 নম্বৰ, হাদিছ শৰীফত আল্লাহৰ ৰছুল সাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, যাৰ মাজত নামাজ নাই তাৰ মাজত দীন ধৰ্ম নাই। দীনে ইছলামত নামাজৰ স্থান এনেকুৱা যেনেকৈ মানৱ দেহত মূৰটোৰ স্থান আছে। ইয়াৰ পিছত নামাজৰ দিনৰ খুঁটি যি ইয়াক স্থাপন কৰিলে সি দীন ৰক্ষা কৰিলে, আৰু যি ইয়াক ত্যাগ কৰে সি দীনক ধ্বংস কৰিলে। ইয়াৰ উপৰিও আৰু এটা হাদিছত আহিছে, নামাজ ঈমান অৰ্থাৎ বিশ্বাস আৰু কুফুৰ অৰ্থাৎ অবিশ্বাসৰ মাজত সীমাৰেখা। এতেকে যি ইয়াক ত্যাগ কৰে সি প্ৰকৃতিগতভাৱে কুফুৰীৰ মাজত নিমজ্জিত হয়। নামাজৰ প্ৰকাৰকেইটাৰ বিষয়ে আমি জানো আহকচোন। নামাজৰ গুৰুত্ব হিচাপে ই 6 প্ৰকাৰৰ, যেনে 1 নম্বৰ ফৰ্জে আইন, 2 নম্বৰ ফৰ্জে কিফায়া, 3 নম্বৰ ৱাজিব, 4 নম্বৰ সুন্নতে মুআক্কাদা, 5 নম্বৰ সুন্নতে গাইৰ মুআক্কাদা আৰু 6 নম্বৰ হ'ল নফল। 1 নম্বৰ ফৰ্জে আইন। ফৰ্জে আইন হ'ল 5 ওয়াক্তৰ নামাজ, জুমাৰ নামাজ আদি। এই নামাজ সকলোৰে ওপৰত বাধ্যতামূলক। ইয়াক ত্যাগ কৰিলে কবিৰা গুনাহ হ'ব, অস্বীকাৰ কৰিলে কুফৰী হ'ব। 2 নম্বৰ হ'ল ফৰ্জে কিফায়া। জানাজা নামাজ হ'ল ফৰ্জে কিফায়া। এই নামাজো বাধ্যতামূলক, কিন্তু সমাজৰ 2-4 জনে পঢ়িলেও সকলোৰে বাবে আদায় হ'ব। কোনোৱে নপঢ়িলে সমাজৰ সকলোৱেই গুনাহগাৰ হ'ব। 3 নম্বৰটো হ'ল ৱাজিব নামাজ। বিতিৰ আৰু 2 ঈদৰ নামাজক কোৱা হয় ৱাজিব নামাজ বুলি।
এই নামাজ অপৰিহাৰ্য। ইয়াক ত্যাগ কৰিলেও কবিৰা গুনাহ হ'ব আৰু অস্বীকাৰ কৰিলেও মাছিক হ'ব। 4 নম্বৰ হ'ল সুন্নতে মুআক্কাদা। ফজৰৰ 2 ৰাকাত, জোহৰৰ ফৰজৰ আগৰ 4 ৰাকাত আৰু পিছৰ 2 ৰাকাত, মগৰিবৰ ফৰজৰ পিছৰ 2 ৰাকাত, ইছাৰ ফৰজৰ পিছৰ 2 ৰাকাত, জুমাৰ ফৰজৰ আগৰ 4 ৰাকাত অৰ্থাৎ কাবলুল জুমা আৰু ফৰজৰ পিছৰ 4 ৰাকাত বাদাল জুমা আৰু ৰমজানৰ তাৰাবিহ নামাজ আদি। এইবোৰ নামাজো জৰুৰী হয়, নপঢ়িলে গুনাহ হ'ব। 5 নম্বৰ হ'ল সুন্নতে গয়ৰ মুআক্কাদা। আসৰৰ ফৰজৰ আগৰ 4 ৰাকাত, ইছাৰ ফৰজৰ আগৰ 4 ৰাকাত, জুমাৰ ফৰজৰ আগৰ প্ৰথম 2 ৰাকাত, তাহিয়াতুল উজু 2 ৰাকাত দখলিল মছজিদ নামাজ, ফৰজ আৰু বাদাল জুমাৰ পিছৰ 2 ৰাকাত সুন্নতুল ৱক্ত আদি। এইবোৰ নামাজ পঢ়িলে অনেক সৱাব আছে আৰু নপঢ়িলে গুনাহ নাই। 6 নম্বৰটো হ'ল নফল নামাজ। জোহৰৰ পিছৰ 2 ৰাকাত, মগৰিবৰ পিছৰ 2 ৰাকাত, ইছাৰ বিতিৰৰ আগৰ আৰু পিছৰ 2 ৰাকাতকৈ 4 ৰাকাত, শেষ ৰাতিৰ তাহাজ্জুদৰ নামাজ, সূৰ্য উদয়ৰ পিছত ইছৰাক আৰু দুপৰীয়াৰ আগৰ শাস্ত্ৰৰ নামাজ, মগৰিবৰ পাছৰ আৱাবিন নামাজ, সূৰ্য আৰু চন্দ্ৰ গ্ৰহণৰ সময়ৰ কচুফ আৰু খছফৰ নামাজ, ইস্তেস্কাৰ নামাজ, শবে বৰাত আৰু শবে কদৰৰ নামাজ, 12 চান্দৰ নামাজ, তৌবাৰ নামাজ, সালাতুল হাজতৰ নামাজ, ইস্তিখাৰৰ নামাজ, সালাতুত তাসবিহ নামাজ, সালাতুল খৌফৰ নামাজ ইত্যাদি। এই নামাজসমূহ হৈছে নফল নামাজ। বন্ধু বান্ধৱীসকল, আমি আজি শিকিলো নামাজ কি আৰু নামাজ কেই প্ৰকাৰৰ কি কি। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু যদি কিবা সুধিব লগা থাকে তেন্তে কমেণ্টত গৈ সুধিব পাৰে। আৰু এই ভিডিঅ'বোৰ নিজেই জনাৰ উপৰিও আন মুছলমান ভাইসকলৰ মাজত পহুচাবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব।